বৰদোৱা যাত্ৰাৰ দ্বিতীয় অংশলৈ আপোনালোক সকলোকে স্বাগতম। নামঘৰৰ প্ৰসাদ গ্ৰহণ কৰোঁতে চাহ বনাই হ'ল। তাৰ পিছত আকৌ আমি সকলোৱে মিলি চাহ খালো। মা আৰু খুৰীহঁতে মিলি ৰন্ধনত লাগিল। আনহাতে গছৰ তলত বহি আইতাহঁতে জিৰণি ললে। সকলো ফালে কেৱল হাঁহিৰ খোৰাক। মাজতে বাদাম আনিলে আৰু সকলোৱে উৎপাত কৰি খালো। এই ধেমালি হাঁহিৰ মাজতেই সময়বোৰ কিমান ধুনীয়া হৈ উঠিছিল কব নোৱাৰি। তাৰ মাজতে আকৌ আমাৰ ছোৱালীকণ টোপনি গল। কিছু সময় পিছত খোৱাৰ সময় হল। সকলোৱে হাতে কামে ধৰিলে। প্ৰথমে আইতা, খুৰা আৰু ভন্টি কেইজনীয়ে খালে। পিছত আমি বহিলো আৰু শেষত আমাৰ মা, খুৰী আৰু দাদাহঁতে খালে। খাই কৰি তাতে অলপ হাঁহি ধেমালি কৰি হাতে হাতে বাচন বৰ্তন লৈ সকলো ওলালো গাড়ী ৰখা স্থানলৈ। বস্তু কঢ়িয়াই লৈ আহোঁতেও আমাৰ ধেমালি বন্ধ হোৱা নাছিল। হয়, আমাৰ চুবুৰীৰ কথাই অলপ সুকীয়া। একেলগে সময় কটোৱাৰ আনন্দই বেলেগ। উভতি আহোঁতে সকলোৱে দৰ্শন কৰিবলৈ পালো গৰখীয়া সভা অন্ত কৰি খোল প্ৰসংগৰ দ্বাৰা নামঘৰলৈ পুতি লৈ উভতি অহা এক সুন্দৰ দৃশ্য। সেই দৃশ্যই মনটো একেবাৰে শান্তি আৰু ভক্তিৰে ভৰাই তুলিলে। দিনটোৰ অন্তত গুৰুজনাক স্মৰণ কৰি আমি উভতি আহিলো আমাৰ গৃহাভিমুখে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই পবিত্ৰ স্থানত নিজৰ আপোনসকলৰ লগত পাৰ কৰা এটা দিন চিৰদিনৰ কাৰণে ফটো আৰু ভিডিঅ' কৰি স্মৃতি হিচাপে সাঁচি ৰাখিলো। এই ক্ষেত্ৰ কেৱল উন্নয়নৰ পদক্ষেপ নহয়, ইয়াৰ মূল লক্ষ্য হৈছে সংস্কৃতি সংৰক্ষণ, পৰ্যটন বিকাশ আৰু নতুন প্ৰজন্মক নিজৰ শিপা আৰু ঐতিহ্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰা। বৰদোৱাৰ মাটিত আজিও ইতিহাসে কথা কয় আৰু এই নতুন ক্ষেত্ৰই যেন নতুন প্ৰজন্মক অসমীয়া সংস্কৃতি, সাহিত্য, সংগীত আৰু সেই ইতিহাসক নতুন অধ্যায়ৰ দিশে আগবঢ়াই নিব। আকৌ লগ পাম এটা অন্য ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।